নমস্কাৰ ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈছো আপোনালোকৰ মাজলৈ ভিডিঅ'টো সম্পূৰ্ণ একলে চাই থাকিব বন্ধুসকলে এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাম ভিডিঅ'টো চাই থাকিব বন্ধুসকল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লগতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই গুৰুত্বপূৰ্ণ খবৰটো চাব ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহিছে লগতে পুনৰবাৰ গ্ৰেপ্তাৰ হ'ব নেকি বাগবৰ বিধায়ক শেৰমান আলী আহমেদ অভিযোগ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব বন্ধুসকল মুঠতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে লগতে যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে কৃষকৰ জনধন একাউণ্টত মোদী চৰকাৰে দিছে 15 লাখ কোটি টকা অভিযোগ তথ্য একেলগে এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে সম্পূৰ্ণ অভিযোগ জানিব পাৰিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ একলৈ চাই থাকিব লগতে যদি আপোনালোকে অনলাইন শিক্ষা ইউটিউব চেনেলটোত আজি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে এই ভিডিঅ'টো লাইক নকৰিলে প্লিজ এতিয়া লাইক কৰিব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ নগৰৰ পৰা বিদায় ললে আনন্দ মিশ্ৰই বাই বাই নগাঁও থ্যাংক ইউ নগাঁওবাসীৰ পৰা বিদায় ললে আনন্দ মিশ্ৰই বিদায়ৰ সময়ত কলে মিছ কৰিম সকলো ভালে থাকক বাই বাই নগাঁও থ্যাংক ইউ নগাঁও এই মন্তব্যৰে নগৰৰ পৰা বিদায় ললে বহু চৰ্চিত আইপিএছ বিষয়া তথা নগৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই স্বভাৱ সুলভ মিঠা হাঁহিৰে নগৰবাসীক সম্ভাষণ জনোৱা আৰক্ষী অধীক্ষক গৰাকী বিগত সময়ছোৱাত নগৰ ৰাইজৰ মাজত ব্যাপক জনপ্ৰিয় হৈ পৰিছিল 22 জানুৱাৰীত কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ বাবে নগৰাৰক্ষীৰ এন্টি নাৰ্কটিক এস্কৰ্টৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদৰ জোৱাৰ উঠিছিল যদিও আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা অক্ষুণ্ণ আছিল ৰাইজৰ মাজত কিন্তু তদন্ত কমিটিৰ প্ৰতিবেদনৰ পিছতে এনকাউণ্টাৰত আহত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক নিৰ্দোষী বুলি মানি নলও সংবাদ মাধ্যমত দিয়া বিবৃতিৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে বদলি কৰা হয় আনন্দ মিশ্ৰক আজি পুৱা নগৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়ত নগৰসকলকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নগৰবাসীৰ মংগল কামনা কৰি এক বিদায় ললে জনপ্ৰিয় আৰক্ষী বিষয়া অহাৰ সময়ত নগৰবাসীক বহুত মিছ কৰিম বুলি কলে বন্ধুসকল ৰাজ্যৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে পৌৰসভাৰ নিৰ্বাচনত দলৰ উৰ্ধত ভাল লোকক প্ৰাৰ্থিত্ব দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক লৈ শাসক বিৰোধীৰ মাজত ব্যাপক চৰ্চা 6 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ 80খন পৌৰসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী আহ্বান জনোৱাৰ দৰে দলৰ উৰ্ধত গৈ সকলো দলে স্থানীয় ভাল লোকক প্ৰাৰ্থিত্ব দিবনে এতিয়া ৰাজ্যৰ সকলো দলৰ মজিয়া চৰ্চাৰ বিষয় লগতে আসন্ন পৌৰসভাৰ নিৰ্বাচনত বিজেপি এজিপিৰ মাজত বাহাল থাকিব বন্ধুত্ব তথা মিত্ৰতা পৌৰসভাৰ নিৰ্বাচনত ভাল মানুহক প্ৰাৰ্থিত্ব দিয়ক দলৰ উৰ্ধত গৈ সকলো দলে ভাল মানুহক দিয়ক টিকট ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ এই আহ্বান এতিয়া চৰ্চাৰ বিষয় লগতে চৰ্চা চলিছে পূৰ্বে কি ভাল মানুহক দিয়া হোৱা নাছিল নেকি টিকট এই সন্দৰ্ভত বিৰোধী কংগ্ৰেছৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে কয় যে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ পৰা সকলো পদতে ভাল মানুহ অৱস্থিত হ'ব লাগে দাগী অপৰাধীক কোনেও নিবিচাৰে লগতে জাকিৰ হুছেইন সিকদাৰে কয় যে শাসনত থকা বিজেপিয়ে প্ৰথমে ভাল মানুহক টিকট দি বাট দেখুৱাওক ৰাইজৰ হৈ কাম কৰিব বিচৰা দলৰ উৰ্ধত থাকিব বিচৰা ভাল মানুহক পৌৰসভা পৌৰ নিগম বা পঞ্চায়তত টিকট দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানক সঁহাৰি জনালে মন্ত্ৰী তথা এজিপিৰ সভাপতি অতুল বৰাই আসন্ন পৌৰসভাৰ নিৰ্বাচনত শাসকীয় মিত্ৰজোঁট বিজেপি আৰু এজিপিৰ মাজত মিত্ৰতা থাকিব বুলি সদৰি কৰিলে এজিপিৰ সভাপতি অতুল বৰাই লগতে পৌৰসভাৰ নিৰ্বাচনত এজিপিৰ মিত্ৰতা থাকিব বুলি স্পষ্ট কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজ্যৰ 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা ভয়ংকৰ খবৰ মহিলাৰ অনুমতিত আঘাত অনা মন্তব্য শেৰমান আলীৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা বাগবৰ সমষ্টিৰ বিধায়ক শেৰমান আলীৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বাগবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে মহিলাৰ বস্ত্ৰক লৈ কৰা মন্তব্যই মহিলাসকলৰ আত্মসন্মানত আঘাত আনিছে বুলি অভিযোগ তুলি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদিকা সুমিত্ৰা হাজৰিকাই আজি লতাশিল থানাত শেৰমান আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সুমিত্ৰা হাজৰিকাই নাৰীক অপমান কৰা মন্তব্যৰ বাবে শীঘ্ৰে তদন্ত কৰি শেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী জনায় উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বাগবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নাৰীয়ে উত্তেজক পোছাক পৰিধান কৰা আৰু স্বল্প বসন পৰিধান কৰাৰ বাবে ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল লতাশিল আৰক্ষী থানাত বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতে এতিয়া পুনৰ বিপদত পৰিছে শেৰমান আলী আহমেদ প্ৰতিৰ উচ্ছেদৰ ঘটনাৰ পাছত শহীদৰ প্ৰতি কৰা অপমানসূচক মন্তব্যৰ বাবে শেৰমান আলীক কাৰাবাস কাটিবলগীয়া হৈছিল ইপিনে কিছুদিন পূৰ্বে বৰপেটা সত্ৰৰ ভূমি বেদখল কৰা ঘটনা সন্দৰ্ভত প্ৰশাসনে পুতি থকা কুটি উবালি শেৰমান আলীৰ বিতৰ্ক 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্য চৰকাৰ বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা নিৰ্দিষ্ট গতিবেগতহে চলিব পাৰিব বাহন চৰকাৰ বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা নিৰ্দিষ্ট গতিবেগতহে চলাব পাৰিব বাহন আজি ৰাজ্যৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যান বাহন চালনৰ ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে এতিয়াৰ পৰা ৰাজপথত নিজ ইচ্ছামতে যান বাহন চলাব নোৱাৰিব চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট গতিবেগতহে চলাব পাৰিব বাহন এতিয়াৰ পৰা গড়কাপ্তানি পথত সৰ্বোচ্চ গতিবেগ ঘণ্টাত 70 কিলোমিটাৰ ধাৰ্য কৰিছে ৰাজ্যিক কেবিনেটে লগতে অন্য পথত সৰ্বোচ্চ গতিবেগ 60 কিলোমিটাৰ নিৰ্ধাৰণ কৰিছে ৰাজ্যিক কেবিনেটে আজি 10 ফেব্ৰুৱাৰী তাৰিখে সংবাদমেল যোগে এই কথা সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই সংবাদমেলত লগতে ইয়াকো কয় যে ফৰলেন হাইৱেত গাড়ীৰ সৰ্বোচ্চ গতিবেগ 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত নিৰ্ধাৰণ ৰাজ্যিক কেবিনেটত কিন্তু ৰাজ্যে 15
15 দিনৰ ভিতৰত কেবিনেটৰ এই সিদ্ধান্তৰ ওপৰত মতামত দিব পাৰিব বুলিও সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যৰ সিদ্ধান্তৰ ওপৰত চিন্তা চৰ্চা কৰি পাছত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত। 9জনকৈ অধিক যাত্ৰী থকা বাহনৰ বাবেও গতিবেগ নিৰ্ধাৰণ কৰা হয় কেবিনেট বৈঠকত। ফ'লেনত 70 কিলোমিটাৰ, ইয়াৰ ভিতৰত পৰিব আল্ট্ৰা বাছ, নাইট ছুপাৰ, লাইন বাছ আদি। তাৰ সমান্তৰালকৈ গড়কাপ্তানি পথত এই বাহনৰ সৰ্বোচ্চ গতিবেগ হ'ব 60 কিলোমিটাৰ। লগতে পৌৰ নিগম এলেকাৰ পথত 9জনতকৈ অধিক যাত্ৰীবাহী বাহনৰ গতিবেগ থাকিব লাগিব 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত। দুৰ্ঘটনা ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি। বন্ধুসকল, ৰাজ্যৰ 5 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে শিক্ষাৰ্থীসকলৰ কাৰণে। যিসকল শিক্ষাৰ্থী এবাৰ মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহিছে। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বাধ্যতামূলক নহয় ভেকচিন। আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীৰ যিসকলে ভেকচিন গ্ৰহণ কৰা নাই সেইসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। অসম শিক্ষা বিভাগৰ এগৰাকী বিষয়াই জানিব দিয়া অনুসৰি 15 পৰা 18 বছৰ বয়সৰ ভিতৰত 18% ভেকচিনৰ দুয়োটা ড'জ গ্ৰহণ কৰিছে আৰু এই বয়সৰ 90% অধিকে ভেকচিনৰ প্ৰথম ড'জ গ্ৰহণ কৰা বুলি শিক্ষা বিভাগে জানিব দিয়ে। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক ভেকচিন গ্ৰহণৰ বাবে অনুৰোধ জনাইছিল যাতে পৰীক্ষা আৰম্ভ হোৱাৰ আগে আগে সম্পূৰ্ণ টীকাকৰণ কৰা হয়। যদি তেওঁলোকে এতিয়া ভেকচিন গ্ৰহণ কৰে তেন্তে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে দ্বিতীয় ড'জ সম্পূৰ্ণ হ'ব। যোৱা 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এখন সংবাদমেলত এইদৰে কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে পৰীক্ষাৰ আগে পৰীক্ষাৰ্থীসকল ভেকচিন লোৱাটো বাধ্যতামূলক বুলি কৈছিল। উল্লেখযোগ্য যে ৰাজ্যত অহা 15 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে মেট্ৰিক পৰীক্ষা আৰু 15 মাৰ্চৰ পৰা 12 এপ্ৰিললৈকে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। 6 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কৃষকৰ একাউণ্টত মোদীৰ 15 লাখ টকা। ছমাহৰ পাছত ওলাল সত্য। তাৰ পাছতে 2014 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আৰম্ভ কৰিছে। তেওঁসকলৰ একাউণ্টত 15 লাখ টকাকৈ ভৰাই দিবলৈ আৰম্ভ কৰিছে। ঠিক এইদৰে ভাবিছিল মহাৰাষ্ট্ৰৰ জ্ঞানেশ্বৰ ওটে নামৰ কৃষকগৰাকীয়ে। তেওঁৰ জনধন একাউণ্টত যেতিয়া 15 লাখ টকা সোমাইছিল তেওঁ ভাবি লৈছিল যে মোদীজীয়ে এতিয়া সকলোৰে একাউণ্টত টকা দিয়া আৰম্ভ কৰিছে। এনেকুৱা প্ৰত্যাশিত প্ৰাপ্তিয়ে আনন্দত আত্মহাৰা কৰি তুলিছিল কৃষকগৰাকীক। তেওঁ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদ সূচক পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু ছমাহৰ পাছতে উৰহি গছৰ ওৰ ওলালে। 2021 চনৰ আগষ্ট মাহত মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ পাইথান তালুকা নামৰ ঠাইখনৰ বাসিন্দা জ্ঞানেশ্বৰ ওটে এই অপ্ৰত্যাশিত সুখৰ সংবাদ লাভ কৰিছিল। তেওঁৰ জনধন একাউণ্টত জমা হৈছিল 15 লাখ টকা। আনন্দত আত্মহাৰা হৈ কৃষকগৰাকীয়ে তাৰে 9 লাখ টকা তেওঁৰ বেংক অফ বৰোদা একাউণ্টৰ পৰা উলিয়াই আনে আৰু বৰ হেঁপাহেৰে এটা ঘৰ নিৰ্মাণ কৰে। কিন্তু তাৰ ছমাহৰ পাছতে তেওঁৰ মূৰত এক প্ৰকাৰ আকাশী সৰগ ভাঙি পৰাৰ উপক্ৰম ঘটে। ছমাহৰ পাছতে বেংকৰ ফালৰ পৰা তেওঁলৈ জাননী আহে যে তেওঁৰ একাউণ্টত ভুলতে 15 লাখ টকা জমা কৰা হৈছিল। এই টকাখিনি তেওঁ বেংকক ঘূৰাই দিব লাগিব। এই জাননী পোৱাৰ পাছতে তালুৱে জিবাই কামৰ খাবলগীয়া হয় কৃষকগৰাকীয়ে। পাছত প্ৰকাশ পোৱা মতে এই টকাখিনি প্ৰকৃততে পিম্পলবাৰী গ্ৰাম পঞ্চায়তলৈ বিভিন্ন উন্নয়নমূলক কামৰ বাবে অনুমোদিত হৈছিল। কিন্তু টকাখিনি ভুলতে গাঁও পঞ্চায়তখনলৈ যোৱাৰ পৰিৱৰ্তে যায় কৃষকগৰাকীৰ একাউণ্টলৈ। 4 মাহৰ পাছত গাঁও পঞ্চায়তখনে অভিযোগ কৰে যে তেওঁলোকৰ নামত আবণ্টিত ধন জ্ঞানেশ্বৰ ওটেৰ একাউণ্টতে সোমাইছে। তাৰ পাছতে হোৱা দোৱা লগা পৰিস্থিতিৰ সৃষ্টি হয়।